এই কুৱেশ্যনটো যোৱাবাৰ ADRE এক্সামৰ যিটো গ্ৰেজুৱেট লেভেল এক্সাম আছিলে সেই এক্সামটোত আহিছিলে এতিয়া চাব ইয়াতে সংখ্যা কেইটা দেখিলে এনেকুৱা লাগে এইটো বহুত টাইম ল'ব নেকি এইটো সমাধান কৰোঁতে গতিকে আপুনি চাব এইটো অতি সহজে কৰিব পাৰি চাব আমাৰ ওপৰৰ টাৰ্মখিনি আমি যেনেকৈ আছে তেনেকৈ লিখি ল'লোঁ তলৰ যিটো সংখ্যা আছে তলৰ সংখ্যাকেইটা মন কৰক তলৰ সংখ্যাকেইটাৰ এই 2 ইয়াতে কি আছে 2 আছে ইয়াতে 6 আছে ইয়াতে 4 আছে এইকেইটাৰ পৰা আমি এটা 2 কমন ল'ব পাৰোঁ অতি সহজে সেই 2টো যদি আমি কমন লৈ দিওঁ ইয়াতে কি থাকিব ব্ৰেকেটৰ ভিতৰত চাবচোন ইয়াতে থাকিলে 2 × 1 2 হয়নে প্লাছ এজ ইট ইজ দিলোঁ আমাৰ 6ৰ পৰা 2 কমন ল'লে আমি ইয়াতে কি থাকিব আমাৰ 3 √3 এজ ইট ইজ থাকিলে 4ৰ পৰা যদি আমি 2 কমন লওঁ তেতিয়া কি থাকিব আমাৰ ইয়াতে থাকিব 2 √2 ব্ৰেকেটটো আমি ক্লোজ কৰি দিলোঁ এতিয়া আপুনি এটা বস্তু মন কৰকচোন ওপৰত কি আছে বাৰু ওপৰত আছে 1 তলতো আছে 1 হয়নে প্লাছ নেক্সট আছে ওপৰত 2 √2 ইয়াতে চাওক ইয়াতো এইটো 2 √2 আছে প্লাছ 2 √2 আছে প্লাছ 2 √2 আছে হয়নে ইয়াতে নেক্সট চাওক আপুনি প্লাছ 3 √3 আছে ইয়াতো প্লাছ 3 √3 আছে মানে কি দেখিলে আপুনি ওপৰৰ টাৰ্মটোৰ লগত ওপৰৰ এই টাৰ্মটোৰ লগত তলৰ টাৰ্মটো একে হয়নে আকৌ এবাৰ চাব 1 প্লাছ 2 √2 প্লাছ 2 √2 প্লাছ 3 √3 প্লাছ 3 √3 জাষ্ট অকণমান স্থানকেইটা সাল সলনিকৈ আছে গতিকে আমি কি কৰিব পাৰোঁ তলে ওপৰে যিহেতু একেখিনি সংখ্যাই আছে গতিকে আমি এনেকৈ এই দুটা কাট আউট কৰিব পাৰোঁ বা কেঞ্চেল আউট কৰিব পাৰোঁ কেঞ্চেল আউট কৰাৰ পিছত ইয়াতে কি থাকিব বাৰু আপুনি মন কৰিবচোন ইয়াতে 1টো এজ ইট ইজ থাকিলে প্লাছ ওপৰত থাকিলে আপোনাৰ 1 আৰু তলত থাকিলে আপোনাৰ 2 হয়নে গতিকে এতিয়া আমাৰ গোটেইখিনি সহজ হৈ গ'ল ইয়াৰ পিছৰখিনি মই ক'বই নালাগে আপোনালোকে পাৰে এতিয়া চাব কি হ'ব 2টো যেতিয়া আমি কমন ল'লোঁ তেতিয়া ওপৰত কি আহিব 2 × 1 2 হয়নে প্লাছ 1 এতিয়া কি হ'ল এনচাৰটো হ'লগৈ 3/2 বা এইটো আমি ভগ্নাংশৰ আকাৰটো মানে সমষ্টিৰ আকাৰটো লিখিব পাৰোঁ চাব সমষ্টি আকাৰটো লিখিব পাৰোঁ 1/2 ইয়াতে এতিয়া এনচাৰ যিটোৱে আমাৰ দিয়া আছে সেইটোৱে আমাৰ এনচাৰ হ'ব এতিয়া অপশ্যনটো আপুনি চাই লওক অপশ্যন কোনটো হ'ব অপশ্যনত চাওক আপুনি অপশ্যনত ডাইৰেক্ট ভগ্নাংশ আকাৰতে দিয়া আছে যিটো আমি পাইছোঁ 3/2 গতিকে অপশ্যনটো হ'ব চি গতিকে এনেদৰে অতি সহজভাৱে আপোনালোকে চিম্প্লিফিকেশ্যনৰ বা ফাইণ্ড দ্য ভেলুৰ এনচাৰবিলাক আপুনি কৰিব পাৰিব এনেকৈ আৰু অধিক যদি আপোনালোকক ভিডিঅ' লাগে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ